ঘৰে ঘৰে বা এটা ভোটৰ বিপৰীতে এটা চাকৰি দিম বুলি কৈছে। ৰম'দ বৰ'আই ৰাজহুৱা মঞ্চত উত্তৰ দিয়ক, ক'ত আপুনি চাকৰি দিলে? তেওঁ কৈছিলে এইখন ছুইজাৰলেণ্ড বনাম বুলি। এতিয়া BTCখন ছুইজাৰলেণ্ড হৈছে নে সংগ্ৰামৰ মহিলাৰে বনোৱা ৰাস্তাকেইটাকে তেওঁ ৰিপেয়াৰ কৰিব পৰা নাই? কোনখন তেওঁ তললৈ নিলে নে ওপৰলৈ নিলে? গতিকে যদি আমাৰ অধিকাৰবিলাক BTCত চুক্তিমতে যিবিলাক অধিকাৰ আছিল এটা এটা অধিকাৰ লৈ গৈছে, DC আছে, DCক এটা ক্ষমতা তেওঁ ইতিমধ্যে হস্তান্তৰ কৰিছে, 16টা ডিপাৰ্টমেণ্ট তেওঁ গতাই দিছে, ল'ৰা ছোৱালীসকলৰ যি চাকৰি দিয়াৰ ক্ষমতা সেই ক্ষমতা ৰাজ্য চৰকাৰে ইতিমধ্যে এক্সাৰচাইজ কৰিলে। বেলেগে আৰু কি বিক্ৰী কৰিবলৈ আছে? মইতো ভাবোঁ যে ভৱিষ্যতে ৰম'দ বৰ'আ ডাঙৰীয়াই BTCত একো ৰাখিব বুলি মই নাভাবোঁ। পাৰিলে অলপ বেছিকৈ পইচা পালে BTCখনো বিক্ৰী কৰাৰ কথা ভাবিব পাৰে। হয়, আমাৰ এই আমাৰ যি ট্ৰাইব্যুনেল এখনখন হৈছে তাত আজি আমি আহি শেষ কাৰ্য হৈছে আমাৰ এইটো প্ৰতিনিধি সভাখন। যোৱাকালি দুখনকৈ সভা হ'ল আমাৰ PNB CWC, তাত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে, ৰাজনৈতিক সিদ্ধান্ত, ডেভেলপমেণ্টৰ সিদ্ধান্ত। বৰ্তমান চৰকাৰখনে ৰাইজক যি মিছা প্ৰতিশ্ৰুতি দিছিল তাৰ ওপৰতো আমি কাউণ্টাৰ আগন্তুক দিনত কেনেকৈ কৰিম তাৰ ওপৰত আমাৰ আলোচনা হৈছে। আৰু সেই প্ৰস্তাৱসমূহ আজি পাঠ কৰিব আৰু প্ৰস্তাৱসমূহ পাঠ কৰাৰ পিছত গ্ৰহণ হ'লে আমি ৰাজহুৱা কৰিব পাৰিম প্ৰত্যেকটা প্ৰস্তাৱে। কি কৈছে? ৰম'দ বৰ'আ এতিয়ালৈকে মই কোৱা কথাটো কৰিছেই। তেওঁ যিটো কাম কৰিছে, আজি আপোনালোকে যদি আমাৰ অধিকাৰবিলাক BTCত চুক্তিমতে যিবিলাক অধিকাৰ আছিল এটা এটা অধিকাৰ লৈ গৈছে, যিকেইটা DC আছে, DCক এটা ক্ষমতা তেওঁ ইতিমধ্যে হস্তান্তৰ কৰিছে, তেওঁ 16টা ডিপাৰ্টমেণ্ট তেওঁ গতাই দিছে, ল'ৰা ছোৱালীসকলৰ যি চাকৰি দিয়াৰ ক্ষমতা সেই ক্ষমতা ৰাজ্য চৰকাৰে ইতিমধ্যে এক্সাৰচাইজ কৰিলে। গতিকে বেলেগে আৰু কি বিক্ৰী কৰিবলৈ আছে? মইতো ভাবোঁ যে ভৱিষ্যতে ৰম'দ বৰ'আ ডাঙৰীয়াই BTCত একো ৰাখিব বুলি মই নাভাবোঁ। সেইকাৰণে মই কৈছোঁ তেওঁ পাৰিলে অলপ বেছিকৈ পইচা পালে BTCখনো বিক্ৰী কৰাৰ কথা ভাবিব পাৰে। মই আজি দুটা মহা অভিযোগ তেওঁৰ বিৰুদ্ধে আনিছোঁ। প্ৰথম মহা অভিযোগটো হৈছে তেওঁ ঘৰে ঘৰে বা এটা ভোটৰ বিপৰীতে এটা চাকৰি দিম বুলি কৈছে। ৰম'দ বৰ'আই ৰাজহুৱা মঞ্চত উত্তৰ দিয়ক, ক'ত আপুনি চাকৰি দিলে? নাম্বাৰ 1। নাম্বাৰ 2, তেওঁ কৈছিলে এইখন ছুইজাৰলেণ্ড বনাম বুলি। এতিয়া BTCখন ছুইজাৰলেণ্ড হৈছে নে সংগ্ৰামৰ মহিলাৰে বনোৱা ৰাস্তাকেইটাকে তেওঁ ৰিপেয়াৰ কৰিব পৰা নাই? কোনখন তেওঁ তললৈ নিলে নে ওপৰলৈ নিলে? গতিকে ৰম'দ বৰ'আ ৰাজহুৱাভাৱে উত্তৰ দিয়ক যে তেওঁ এইখন কি যুক্তিত ছুইজাৰলেণ্ড বনাব খুজিছিল। এই দুটা মহা অভিযোগ দিছোঁ আৰু বহুত অভিযোগ আছে। না, ৰণসিংহা মানে নিশ্চয় আপুনি ঠিক কথা কৈছে। আমি ৰণসিংহা বুজাইছোঁ বুলি ক'ব পাৰে। এইখন ৰাজহুৱা মিটিং নহয়। ইয়াৰ পিছত আমাৰ ৰাজহুৱা মিটিংবিলাক হ'ব, তেতিয়া আপোনালোকে ৰাইজৰ সঁহাৰিটো নিজ চকুৰে দেখিবলৈ পাব। আমি ৰণসিংহাই বুজাইছোঁ যে BPF ফিল্ডত ইতিমধ্যে নামিছে আৰু আজিৰ পিছত আৰু গভীৰভাৱে ইতিমধ্যে যিহেতু প্ৰাৰ্থীসকলৰ 70% আবেদন ইতিমধ্যে আমি পাইছোঁ আৰু 30% আবেদন এসপ্তাহৰ ভিতৰত আহিব, 1 তাৰিখলৈকে আছে। গতিকে মই ভাবোঁ আমি যুদ্ধত ইতিমধ্যে নামিছোঁ আৰু এই যুদ্ধত আমি বিজয়ী হ'ম। নিৰ্বাচনটো মই ইতিমধ্যে কৈছোঁ আৰু 2 মাহ পিছত নিৰ্বাচন হ'ব লাগিছিল। তেওঁলোকে ইতিমধ্যে 5টা ফাইনেন্সিয়েল ইয়াৰ পালে ৰম'দ বৰ'আ চৰকাৰে। কি যুক্তিত এই BTC